নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰুযমুখী ধাৰাবাহিকখনৰ যোৱাটিখনত দেখিবলৈ পাইছিলে জীউৰ এক্সাম বেয়া হোৱাৰ বাবে অঞ্চুৰ বহুত খং উঠিছিল আৰু অঞ্চুৱে অনুৰ ওচৰলৈ আহি তুমি ছোৱালীৰ ওপৰত অলপ গুৰুত্ব দিয়া, পুৱা গধূলি অলপ তাইক পঢ়াবা, নহ'লে আমি পিছত গৈ পস্তাব লাগিব। যি মূলা বাঢ়ে তাৰ দুপাৰতে চিন বুলি অনুৰাগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰখনতে দেখিবলৈ পাব অঞ্চু অফিচলৈ যাব ওলোৱাৰ সময়ত অনু অঞ্চুৰ ওচৰলৈ যাব আৰু অঞ্চুৰ ওচৰলৈ গৈ কেৱল মই সময় দিলে নহয়, আপুনিও সময় দিব লাগিব। যিবোৰে আপোনাৰ লগতে বেছি টাইম স্পেণ্ড কৰিব বিচাৰে, তেতিয়াহে ছোৱালী ভাল হ'ব বুলি অঞ্চুৰ আগত ক'ব। আৰু তেতিয়া অঞ্চুৰ বহুত খং উঠিব আৰু অঞ্চুৱে এতিয়া মই অফিচলৈ নগৈ জীওক সময় দি থাকিলে হ'ব বুলি অনুৰ আগত ক'ব। এতিয়া বাৰু অনুৱে অঞ্চুক কি ক'ব দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডটিত মেনকা ত্ৰিদিপহঁতৰ ঘৰলৈ পৰীৰ খবৰ ল'বলৈ যাব আৰু পৰীৰ খবৰ ল'বলৈ গৈ ত্ৰিদিপৰ লগত কথা পাতি থাকিব। এতিয়া বাৰু মেনকাই সুৰভিয়ে যে এই এক্সিডেণ্টটো কৰাইছে, এই সকলোবোৰ কথা ত্ৰিদিপৰ আগত ক'ব নেকি দেখিবলৈ পাব সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।